মোৰ চেনেল টিপটিলৈ আপোনালোক সকলোকে আদৰণি জনাইছো। আজি এটা সম্পূৰ্ণ অসমীয়া ডিশ লৈ মই আপোনালোকৰ ওচৰলৈ আহিছো। আহকচোন ভিডিঅটো চাওঁ। আজি আমাৰ ৰেচিপি হল ঔটেঙা মাছৰ জোল। এই ঔটেঙা মাছৰ জোল বনাবলৈ আমাক লাগিব মাছ আপুনি যিকোনো ধৰণৰ ল'ব পাৰে, ডাঙৰ বা সৰু মাছ যিকোনো হ'লেই হ'ল। আৰু লাগিব ঔটেঙা, বিলাহী দুটা মিহিকৈ কুটা, এটা পিঁয়াজ মিহিকৈ কুটা, ধনিয়া মই ইয়াত মান ধনিয়া ব্যৱহাৰ কৰিছো, কেঁচা জলকীয়া দুটা ফালি লৈছো দুফালকৈ, নিমখ, হালধি, মেথি গুটি আৰু লাল মিৰ্চ পাউডাৰ। দুটামান গুচাই লৈ মই এনেকৈ ঔটেঙাখিনি টুকুৰা টুকুৰকৈ কাটি ললো। এতিয়া আমি অলপমান পানী গৰম হ'বলৈ দি তাত ঔটেঙাখিনি বইল হ'বলৈ দিম। ইতিমধ্যে আমাৰ এই ঔটেঙাখিনি বইল হৈ গৈছে। এইখিনি আমি গেছ অফ কৰি ঠাণ্ডা হ'বলৈ দিম। এইখিনি ঠাণ্ডা হ'লত আমি এনেকৈ চেকি লম। এনেকৈ ঔটেঙাখিনি অকণমান পিটিকি লৈ ইয়াৰ হাঁহখিনি আমি চাকনিত চেকি লম। এনেকৈ মোহাৰি লৈ ইয়াৰ ভিতৰৰ হাঁহখিনি আমি উলিয়াই লম। এতিয়া মাছখিনিত মই আৰু নিমখ সানি ল'ম। অকণমান জলকীয়া গুড়ি সানি মাছখিনি যাতে ফ্ৰাই কৰিলে ৰংটো ধুনীয়া হয়। ভালদৰে এনেকৈ মাছখিনি সানি ল'ম। এটা কেৰাহীত অলপমান মিঠাতেল গৰম হ'বলৈ দিম। তেল গৰম হ'লে আমি মাছখিনি ফ্ৰাই কৰি ল'ম। মাছখিনি আমাৰ ফ্ৰাই হৈ গ'ল। এতিয়া আমি কাঢ়ি ল'ম। আমি এই আগৰ মাছ ভজা তেলখিনিয়ে লৈছোঁ। আমাক ইমানখিনি তেলৰ প্ৰয়োজন নহয়, সেইকাৰণে আমি অলপ তেল কমাই ল'ম। আঞ্জা বনাবৰ কাৰণে বেছি তেলৰ প্ৰয়োজন নহয়। ইয়াৰ তেলত মেথি গুটি দিম কেইটামান। ক'লা পৰিলে আমি তাত কেঁচা জলকীয়া দিম। এইখিনি ৰঙা পৰিলে আমি এতিয়া ইয়াত বিলাহী দিম। নিমখ দিম যাতে বিলাহীখিনি সোনকালে গলি যায়। দিম এতিয়া আমি গেছৰ জুই কমাই দি বিলাহীখিনি ঢাকন দিম যাতে বিলাহীখিনি সোনকালে গলি যায়। বিলাহীখিনি গলি গ'লে আমি এতিয়া ঔটেঙাৰ ৰসখিনি ইয়াত দি দিম। এতিয়া গেছৰ জুই বহাই দি এটা উতল আহিব দিম। জোলখিনি উতলি আহিলে এতিয়া আমি ইয়াত মাছখিনি দি দিম। দি আমি ঢাকোন মাৰি আৰু অলপ সময় ইয়াক সিদ্ধ হ'বলৈ দিম। ধনিয়া দিম। আমাৰ ঔটেঙা আৰু মাছৰ জোল ৰেডি হৈ গ'ল। এই মাছৰ টেঙা জোল গৰম গৰম ভাতৰ লগত খাবলৈ বহুতেই ভাল লাগে। যদি